हेलो बंधुসকল मोर पुनर এটা নতুন ভিডিওলৈ সকলোকে স্বাগতম জনাইছো। তো ভিডিওটো স্টার্ট কৰাৰ আগতে মই দেখাই আছো যোৱাকালি মই যিখিনি পাৰ্টছ আনিছিলো তো মই সেইখিনি ইয়াৰ আগৰ ব্লগত কৈছিলো যে মই সেইখিনি আনবক্সিং কৰি আৰু কিমান প্ৰাইস তো সেইখিনি কমপ্লিট কৰিছিলো তো সেইখিনি দেখাও। আগতে মই পাৰ্টছখিনি আপোনালোকক আনবক্সিং কৰি দেখাই আছো আৰু কিমান প্ৰাইস এইটো কৈ দিম। তো এতিয়া মই এইখিনি আনবক্সিং কৰি দেখাই আছো আপোনালোকক। এটা এয়ার ফিল্টারটোর দাম হইছে 151 দেখেছে আপোনালোকে এইটো 151 আৰু এইটো মোবিল ফিল্টাৰটোৰ দাম হৈছে 94 আৰু এটা কথা ইয়াতে যেটো এমআরপি লিখাই আছে সেইটো লয় ইয়াতকৈ 1 টকা কম নাই কিন্তু 151 লিখাই আছে তো 151 ল'ব এইটো 1 টকা ডিসকাউন্ট নাই। মই বিলখন দেখাই আছো তাতে আপোনালোকে দেখা পাব যেটো লিখা দাম আছে সেইটো তাতে দেখা পাব মানে কোনো ডিসকাউন্ট নাই মানে 151 লিখাই আছে তো 151 দিবা লাগিব এইটো। আৰু এখন বিলখন হয় এইটো দেখিছে 94 আৰু 151 টোটাল 245। তো এইটো হুন্ডার একদম অরিজিনাল হয় এইটো দেখিছে এইটো এটা মোবিল ফিল্টারটো হয় আৰু এইটো দেখাই আছো এইটো এয়ার ফিল্টারটো হয় এইটো এয়ার ফিল্টারটো দেখিছে আৰু মোবিলটোত হৈছে 1154 টকা লিখা আছে কিন্তু মোক ডিসকাউন্ট দি পেলাই 1000 টকা দি দিছে এইটো কেষ্ট্ৰোলৰ হয় দেখিছে এইটো 3 লিটাৰ লিখাই আছে 3 লিটাৰৰ হয় এইটো আৰু এইটো কি গাড়ী ভৰাব পাৰি চাওক ফৰ পেট্ৰল সিএনজি এণ্ড এলপিজি ভেহিকল ইঞ্জিন অইল লিখাই আছে এইটো চাওক। তো এতিয়া এইখিনি মই ধুনীয়াকৈ লগাই আহো গেৰেজত গৈ পেলাই তো বস্তুখিনি ধুনীয়াকৈ লৈ ললো এইখিনি তো এতিয়া এইখিনি লগাব যাও তো বলক ভিডিওটো আমি আৰম্ভ কৰো। আৰু গেৰেজটো আছে ৰামপুৰ চপৰ অলপ আগত। তো এতিয়া আহি পালো মোৰ লগটোৰ গেৰেজত তো এতিয়া কামখিনি ধুনীয়াকৈ কৰাই লওঁ। লুডুৰ জাগাই দিছে কাই কোনফালে বহিলে হলে এফালে বহিলে হলে এফালে জাগা ডিচাইড কৰা নাই তো এতিয়া ধুনীয়াকৈ এয়াৰ ফিল্টাৰটো চেঞ্জ কৰিব তাৰ কাৰণে একটা গটাই খুলি আছে একদম পিছে ইয়াতে কাম কৰা মানুহ নহয় ই নিজে মালিক নিজে গাড়ী ঠিক কৰে নিজে মালিকও হয় না নিজে মালিক হৈও কাম কৰে এনে চলি মোৰ লগৰে হয় গেৰেজটো মোৰ ঘৰৰ পৰা কিন্তু বহুত দূৰত হয় তথাপিতো ইয়াতে আহোঁ কাৰণ ইয়াৰ কামবিলাক মোৰ পচন্দ লাগে না সেইকাৰণে ইয়াতে ভাল কৰিব আহোঁ দূৰ হ'লেও ইয়াতে আহোঁ। হণ্ডা খুলিব লাগিব ন এয়াৰ ফিল্টাৰটো খোৱালি সেইটা খুলি এয়াৰ ফিল্টাৰটো লোৱা হণ্ডা খুলিলি না এইয়া মোৰ গাড়ীৰ হৰ্ণ চাও বম বম স্পীয়াৰ লাগি আছে সেইকাৰণে ইমান চাউণ্ড আৰু এইটো পুৰণাটো হয় এইটো পুৰণা এয়াৰ ফিল্টাৰটো
এইটো ঠিকে আছে, ইমান বেয়া হোৱা নাই। এই চাওক তথাপিতো মই চেঞ্জ কৰি দিম, কাৰণ ছাৰ্ভিচিং কৰিলে এইখিনি কাম গোটেইখিনি কমপ্লিট কৰিলে ভাল হয়, তেতিয়া মানে মাইলেজটোও ভাল পায়, এয়াৰ ফিল্টাৰটো ভালে থাকিলে। তো সেইকাৰণে এইটো অলপ বেয়া হওঁতে মই চেঞ্জ কৰি দিম। এতিয়া জেকটো লগাই ল'লে, তাৰপিছত এতিয়া জেকটো লগাই ল'লে মানে সুবিধা হয়, কাৰণ মবিলৰ পাতৰ তলেদি থাকেতো, সেইকাৰণে। এইটো পুৰণা মবিল ফিল্টাৰটো, এইটো চেঞ্জ হ'ব। বা কি গৰম হৈছে ঐ, লাৰবাই নৰি। এইটো পুৰণাটো, এতিয়া এইটো চেঞ্জ হ'ব। কিমান লাগে তোৰ মবিল? 2 লিটাৰ 800। আমার এতে বানা কিন্তু বুধবারে বানা তোর একদিন সুধিয়া ন কেষ্টলটো ডাঙৰ নাজানো কি কাম করে দে কিনাটো কত দিও স্টার্ট দিলে ইয়ালৈকে মানে ফিল্টাৰত যাব এইখিনি বস্তু কিমান থাকিব লাগে? নাই এইটো ম্যাক্সিমাম, এইটো মিনিমাম। কোনটো? এইটো ম্যাক্সিমাম, এইটো মিনিমাম। এইটো আৰু মিনিমাম ইমান থাকিবই লাগিব আৰু ম্যাক্সিমাম ইমান থাকিব লাগিব। এইখিনি অলপ বেছি ভাল হ'লে ফিল্টাৰত যাব। যদি ষ্টাৰ্ট কৰি ফিল্টাৰত যাব। তো এতিয়া মোবিলটো ভৰা হৈ গ'ল। তো এতিয়া গাড়ীখনৰ কামখিনি কৰা হৈ গ'ল। এনেকৈ ছাৰ্ভিচিংটো কৰি দিলে মোৰ লগৰজনে। তো আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো ইমানলৈ আছিলে। বাই।